বিৰাটেই ভাল মানে অলপমান এক্সাইটমেণ্টটো হৈ আছে বছৰটো ধুনীয়াকৈ পাৰ হওক আৰু তো গাইজ ওয়েলকাম টু মাই চেনেল এণ্ড দিছ ইজ দ্য নিউ ব্লগ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। তো গাইজ যোনে লাষ্ট ভিডিঅ'টো চাইছে গম পাইছে আমি আখৰাৰ ভিডিঅ' দিছিলোঁ। তো আজিও আমি যাই আছোঁ থিয়েটাৰৰ আখৰাৰ ভিডিঅ' দিবা। আজি যাই আছোঁ আমি কলাগুৰু থিয়েটাৰত। তো অংকুৰ দা কি ক'বা? কলাগুৰু থিয়েটাৰত গৈ আছোঁ। যোৱাবাৰ ইতিহাস থিয়েটাৰত আছিল উৎপল দাস আৰু এইবাৰ উৎপল দাস আছে কলাগুৰু থিয়েটাৰত। যি নহওক বাৰু আমি বাইক ল'বলৈ চেষ্টা কৰিম। কেনেকুৱা অনুভৱ, কি ঘটনা, কি বাৰ্তা, গোটেইবিলাক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকৈ আমি আহি গ'লোঁ হেল'চা, য'ত মানে থিয়েটাৰ কলাগুৰুৰ আখৰা হয় আৰু। তো এখন চাওক আপোনালোকে পোষ্টাৰ থিয়েটাৰ কলাগুৰু আৰু আহি কিনে আমাৰ লগ পাই গ'লোঁ বিন্দাছ ভাই। কি ক'বা? য'ত থিয়েটাৰ তাতে মই থিয়েটাৰৰ ভিডিঅ' বনাই ভাল পাওঁ, থিয়েটাৰ চাই ভাল পাওঁ, গোটেইখিনি ভাল পাওঁ আৰু সেইকাৰণে আহিছোঁ থিয়েটাৰ কলাগুৰুত। নামটো সুন্দৰ, থিয়েটাৰ কলাগুৰু। বাকী দেৰিকৈ হ'ল ইমান দেৰি মানে অলপ মানে কাম আছিল, অলপ দেৰিকৈ মানে ফোন কৰিছোঁ মই অলপ ফোন কৰোঁতে কৈছি যে 7টা 7:30 আহিব। তো সেইকাৰণে আমি 7টা মানত ওলাই আহিছোঁ। তো দাদাক লগ পালোঁ, লাষ্ট টিভিত লগ পাইছিলোঁ। এইখিনি জনাম আৰু এবাৰ ভ্ৰাম্যমানৰ মঞ্চত আপোনালোকে মোক লগ পাব আৰু আশা কৰিছোঁ আগৰ নিচিনাকৈ আপোনালোকে এইবাৰো মোক মৰম দিব আৰু আশীৰ্বাদ জনাব। আমাৰ এইবাৰ মই আছোঁ কলাগুৰু থিয়েটাৰ 2026 বৰ্ষত আহিব লগ পাম আৰু আমাৰ তিনিখন খুব সুন্দৰ নাটক আছে। অভিজিত শৰ্মা, অজিত ছাৰৰ দুখনকৈ নাটক আৰু ভাস্কৰজ্যোতি শৰ্মাদেৱৰ জোনাকৰ জুনুকা আহিব আৰু অনুভৱ বিৰাটেই ভাল মানে অলপমান এক্সাইটমেণ্টটো হৈ আছে, দুখো লাগি থাকে বাৰু কাৰণ অমানৰ যাত্ৰা এটা ওলাই অহা হয় গোটেই বছৰটোৰ কাৰণে। কিন্তু এইবাৰ অকণমান বেছি যিহেতু আমাৰ তিনিখন যোৱা গৈছে আৰু লগতে আপোনালোকৰ মাজলৈ আগবঢ়াই দিছে। আপোনালোকে ইমানখিনি মৰম দিছে তাৰ কাৰণে ধন্যবাদ। আমাৰ নাটক তিনিওখনো চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু সকলো খবৰ পাই থাকিবলৈ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু মৰম দিব। মানে ভাল কলাগুৰু গোটেই বছৰটো ধুনীয়াকৈ পাৰ হওক আৰু চাব পাৰিব আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বেছি তিনিখন নাটক উপভোগ কৰি আপোনালোকে ভাল পাব বুলি মোৰ দৃঢ় বিশ্বাস। খুব সুন্দৰ সুন্দৰ গান, খুব ভাল কাহিনীৰে আমি আপোনালোকৰ মাজলৈ আহি আছোঁ। ধৰক আৰু আশীৰ্বাদ। তো গাইজ মজাকৈ আমি ভিডিঅ'টো বনাই আহি গ'লোঁ আৰু ভাল লাগিল। উৎপল দাক লগ পাই, তাৰপিছত আশাৰীয়া বাক লগ পাই, সাগৰিকা বাক লগ পাই, গোটেইখিনি ভাল লাগিল। তো চাব সকলোৱে আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থৈ দিব।